আমি কিয় ডেজাভু অনুভৱ কৰোঁ? আপুনি কেতিয়াবা অনুভৱ কৰিছেনে যে ই দ্বিতীয়বাৰৰ বাবে আপোনাৰ জীৱনত ঘটিছে? যদিও আপুনি জানে যে ই প্ৰথমবাৰৰ বাবে আপোনাৰ জীৱনত ঘটিছে। ধৰা হওক আপুনি এখন নতুন ঠাইত প্ৰৱেশ কৰিছে আৰু প্ৰৱেশ কৰি আপোনাৰ মনত এই ভাৱটো উদয় হৈছে যে আপুনি সেই ঠাইখনলৈ আগতে আহিছে। বা আপুনি এজন নতুন মানুহক লগ পাইছে আৰু মানুহজনক লগ পাই আপোনাৰ এইটো ভাৱ উদয় হৈছে যে আপুনি সেই মানুহজনক আগতে ক'ৰবাত লগ পাইছে। এই অদ্ভুত অনুভৱটোক কোৱা হয় ডেজাভু। ই এটা ফৰাচী শব্দ যাৰ অৰ্থ হৈছে ইতিমধ্যে দেখা। কিন্তু আমাৰ মগজুৱে এনেকুৱা কিয় কৰায়? আমি নেদেখা বা নজনা বস্তু এটাকো দেখা যেন কিয় অনুভৱ কৰোৱায়? আজি এই ভিডিঅ'টোত সেই কথাটোকে জানিবলৈ চেষ্টা কৰোঁ আহক। কল্পনা কৰকচোন আপুনি প্ৰথমবাৰৰ বাবে ৰেষ্টুৰেণ্ট এখনত সোমাইছে। আপুনি যুক্তিসংগতভাৱে জানে যে আপুনি কেতিয়াও তাত আগতে যোৱা নাই। তথাপিও হঠাৎ এনে লাগিল যে এই মুহূৰ্তটো আপোনাৰ লগত পুনৰাবৃত্তি হৈ আছে। এতিয়া আপোনাৰ মনটো বিভ্ৰান্ত। আপোনাৰ মনটোৱে কৈছে ইয়ালৈ মই আগতে আহিছো, কিন্তু আপোনাৰ মগজুৱে কৈছে নহয়, ইয়ালৈ আপুনি প্ৰথম আহিছে। এয়া একেবাৰে নতুন পৰিৱেশ। এতিয়া প্ৰশ্নটো হ'ল আচলতে হৈ আছে কি? প্ৰকৃত সত্যটো এইটোৱে যে মগজুৰ ভিতৰত সৰু সৰু কিছু বস্তু মিল নোহোৱাৰ বাবে ডেজাভু হয়। আমাৰ মগজুটো এটা ছুপাৰফাষ্ট কম্পিউটাৰৰ দৰে। বেছিভাগ সময়তে ই বৰ্তমান আৰু অতীতক নিখুঁতভাৱে পৃথক কৰে। কিন্তু কেতিয়াবা ই অতি দ্ৰুত হৈ পৰে। যেতিয়া এটা নতুন মুহূৰ্ত আমাৰ মগজুত প্ৰৱেশ কৰে তেতিয়া মগজুৱে পুৰণি স্মৃতিবোৰ পৰীক্ষা কৰে আৰু দুয়োটাই তুলনা কৰে। তাৰ পিছত ই আমাক কয় কি নতুন বা কি চিনাকি। কিন্তু কেতিয়াবা মগজুৱে এই কামবোৰ কৰাত অলপ পলম কৰে। নতুন মুহূৰ্ত এটা কেতিয়াবা মগজুৱে পৰীক্ষা কৰে আগতেই ইয়াক সংৰক্ষণ কৰে আৰু তাৰ পিছত যেতিয়া মগজুৱে ইয়াক পুনৰ পৰীক্ষা কৰে তেতিয়া সেই মুহূৰ্তটো নতুন অভিজ্ঞতা নহয়, স্মৃতিৰ দৰে অনুভৱ হয়। যেন মগজুৱে খুব স্পীডত কপি পেষ্ট কৰিছে আৰু আপোনাৰ মনটোৱে আপোনাৰ অনুমতি অবিহনে ৰিপ্লে প্ৰেছ কৰিছে। আপোনাৰ মোবাইলৰ কেমেৰাটোৰ কথা ভাবি চাওক। যদি কেমেৰাটো মাত্ৰ আধা ছেকেণ্ডৰ বাবে পিছ পৰি থাকে তেন্তে আপুনি একেটা ফ্ৰেম দুবাৰ দেখিব। আপোনাৰ একেটা দৃশ্যকে দুবাৰ দেখা যেন অনুভৱ হ'ব। আপোনাৰ মগজুৱে কেতিয়াবা একেদৰে কাম কৰে। একেবাৰে শুদ্ধ সময় পিছ পৰি হোৱাৰ বাবে মগজুৱে ডাবুল মুহূৰ্ত বা চিন সৃষ্টি কৰিব পাৰে আৰু আপোনাৰ মনটোৱে ইয়াক কয় যে পূৰ্বজন্মত হোৱা বা অতীত স্মৃতি বা ডেজাভু। বিজ্ঞানীসকলে বিশ্বাস কৰে যে ডেজাভু ঘটাৰ মূল কাৰণ হ'ল মগজুৱে তথ্যবোৰ অতি দ্ৰুতগতিত প্ৰক্ৰিয়াকৰণ কৰা। মগজুৰ দুটা সিস্টেমে একে সময়তে কাম কৰে আৰু তাৰ ফলত মগজুৱে বৰ্তমান আৰু অতীতৰ সংকেত মিক্স কৰি পেলায়। এই পৰিঘটনাটো অতি সাধাৰণ আৰু স্বাভাৱিক। ডেজাভুৱে আচলতে আপোনাৰ মগজু সুস্থ বুলি দেখুৱায়। ইয়াৰ অৰ্থ হৈছে আপোনাৰ মেমৰি সিস্টেম সক্ৰিয় আৰু ই দ্ৰুতভাৱে কাম কৰি আছে। গতিকে চিন্তা নকৰিব, ই কোনো অলৌকিক চিন নহয়, টাইম ট্ৰেভেল নহয়, অতীত জীৱন স্মৃতি বা পূৰ্বজন্মৰ কাহিনীও নহয়। মাত্ৰ আপোনাৰ মগজুটো অলপ বেছি দ্ৰুত হৈছে যিটো বাস্তৱে ধৰা পেলাব নোৱাৰিলে। গতিকে ইয়াৰ পিছত আপুনি ডেজাভু অনুভৱ কৰিলে আপুনি হাঁহি মাৰি আপোনাৰ মগজুক ক'ব, মোক কনফিউজ কৰিব চেষ্টা কৰিছা, কিন্তু মই জানো আচলতে তুমি কি কৰি আছা। আজি ভিডিঅ'টো যদি আপোনালোকে আকৰ্ষণীয় আৰু মনোগ্ৰাহী বুলি ভাবিলে তেন্তে এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে এনে ধৰণৰ বিজ্ঞানৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো তথা এই পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।